এই বিগ বুকত তোমালোকক কম চাবা ইয়াতে কি দেখিছা শিয়াল আৰু বগলীয়ে খানা খাবলৈ বহিছে হয়নে খাবলৈ বহিছে সিহঁতে দেখিছা এসময়ত শুনিবা চবেই শুনিবা দেই কি হ'ল কথা নকবা নাপাইলে কথা ক'বলৈ চাবা এসময়ত এখন হাবিত এটা শিয়াল আৰু এজনী বগলীয়ে বাস কৰিছিল কোন কোন আছিলে এসময়ত এখন হাবিত এটা শিয়াল আৰু এটা বগলী শিয়ালটো বৰ হিংসাকুৰীয়া আছিল হিংসাকুৰীয়া মানে বেলেগৰ ভাল দেখিব নোৱাৰে শিয়ালটোৱে এদিন সি বগলীক জোকোৱাৰ উদ্দেশ্যে তাইক খাবলৈ তাৰ ঘৰলৈ নিমন্ত্ৰণ জনালে কি কৰিলে শিয়ালে বগলীক নিমন্ত্ৰণ জনালে শিয়ালৰ ঘৰলৈ মাতিলে বগলী আহি উপস্থিত হোৱাত শিয়ালটোৱে চেপেটা থাল দুখনত পায়স বাঢ়ি খাবলৈ দিলে শিয়ালে জানে যে বগলীয়ে চেপেটা বস্তুত খাব নোৱাৰে কাঁহী চাহীত খাব নোৱাৰে বগলীক কি লাগে এনেকুৱা জোঙা দীঘল বস্তু লাগে কাৰণ বগলী কি আছে দীঘল কি আছে ফুট আছে হয়নে গতিকে থালত দিলে বগলী থালত খাব পাৰিব নেকি এনেকৈ ঘটকে থাকোঁতেই টাইমটো পাছ হৈ যাব খাব নাপাব ভোকটোও নুগুচিব হয়নে শিয়ালটো যিহেতু হিংসাকুৰীয়া আছিল তাৰ গোটেইখিনি মানে অকলে খোৱা ধান্দা বগলীক দিবলৈ ধান্দা নাই তাৰ গম পাইছেনে সেইকাৰণে এনেকুৱা চেপেটা প্লেটত বাঢ়ি দিছে হাত বাঢ়ি দিছে ধুনীয়াকৈ তাৰপিছত কি হ'ল আৰু বগলীয়ে পায়স খাব নোৱাৰি পেটৰ ভোক পেটত লৈয়ে যাবলৈ ওলাল পায়স খাব দিছিল দেই বগলীক কি খাব দিছিল শিয়ালে পায়স আৰু পায়স খাব পাৰিলে জানো বগলীয়ে পেটৰ ভোক পেটতে লৈ বগলী ঘৰলৈ যাবলৈ ওলাল আৰু পিছদিনা শিয়ালক নিমন্ত্ৰণ দিবলৈ আমি যেতিয়া কাৰোবাৰ ঘৰৰ পৰা যাওঁ আমি কওঁনে নাই আমাৰ ঘৰতো যাব দেই কওঁনে নাই আমাৰ ঘৰত যাব বুলি কওঁনে নাই তেনেকৈ বগলীয়ে শিয়ালক ক'লে তুমিও আমাৰ তাত খাবলৈ যাবা আমি নিমন্ত্ৰণ দি যাওঁ ন তাৰ পাছত কি হ'ল চাবা এইয়া পিছদিনা দৃশ্যটো চোৱা এইবিলাক কি বটল ন পানীৰ বটলৰ নিচিনা পাত্ৰ হয়নে পিছদিনা শিয়াল বগলীৰ ঘৰত উপস্থিত হ'লগৈ বগলীয়ে মাতি থৈ গৈছিল নহয় এতিয়া শিয়াল কাৰ ঘৰলৈ গ'ল বগলীৰ ঘৰলৈ গ'ল বগলীয়ে শিয়ালক এঠিকনি দিবলৈ দীঘল চুঙাৰ নিচিনা পাত্ৰত চুপ খাবলৈ দিলে কি খাব দিলে বগলীয়ে মাছৰ চুপ খাব দিলে আৰু কিহত দিছে জানা দীঘল চুঙা জাতীয় পাত্ৰত দিছে চুঙাৰ নিচিনা মানে এনেকুৱা বটলৰ নিচিনা এতিয়া শিয়ালৰ মুখখনকে বটলত এনেকৈ সোমাব নেকি কিন্তু বগলী বগলীৰ চুপটো সোমাই যায় হয়নে নাই তাৰ পাছত কি হ'ল এতিয়া শিয়ালে চুপ খাব নোৱাৰি বগলীয়ে খোৱা চাই থাকিল তোমালোকে যে বেলেগৰ টিফিন আনিলে নিজে নানিলে চাই থাকা লোভ লাগি থাকে নে নাই এতিয়া বগলীয়ে কি কৰিছে চুপ খাই আছে শিয়ালে এনেকৈ চাই আছে সিও খাব পৰা নাই হয়নে পেটৰ ভোক পেটতে লৈ বগলীৰ পৰা ভাল শিক্ষা এটা লৈ শিয়াল ঘৰলৈ গুচি গ'ল এবাৰ শিয়ালৰো কি হ'ল পেটৰ ভোক পেটতে থাকি গ'ল আৰু চুপ খাবলৈ নাপালে আৰু নিজে এটা শিক্ষা পাই শিয়াল ঘৰলৈ লাভ পাই গুচি গ'ল ইয়াৰ পৰা এতিয়া আমি কি নীতি শিক্ষা পালো যেনে কুকুৰ তেনে টানো যেনে কুকুৰ কোৱা যেনে কুকুৰ তেনে টানো তাৰমানে আমি যোনে যাৰ লগত যেনেকুৱা ব্যৱহাৰ কৰোঁ বেলেগৰ পৰা আমি সেই একে ব্যৱহাৰে পাম মই যদি তোমাৰ লগত ভাল কৰোঁ তুমি মোৰ লগত কি কৰিবা ভাল কৰিবা হয়নে মই যদি তোমাক বেয়া ব্যৱহাৰ কৰোঁ তুমিও কিজানি মোক তেনেকুৱাই ব্যৱহাৰ কৰিবা হয়নে সেইকাৰণে আমি কি ব্যৱহাৰ কৰিব লাগে সকলোৰে লগত